মই পুনৰবাৰ আপোনালোকৰ মাজলৈ জিকে পাৰ্টৰ অতিকৈ গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্ন আলোচনা কৰিবলৈ লৈছোঁ। ইয়াৰে প্ৰথমটো হৈছে জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল? অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন বি ৰমাকান্ত দেউৰী, অপশ্যন চি চন্দ্ৰকুমাৰ আগৰৱালা, অপশ্যন ডি জ্যোতিপ্ৰসাদ আগৰৱালা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চন্দ্ৰকুমাৰ আগৰৱালা। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। কোন তাৰিখত অসম ক্ৰীড়া দিৱস উদযাপন কৰা হয়? অপশ্যন এ 17 অক্টোবৰ, অপশ্যন বি 19 অক্টোবৰ, অপশ্যন চি 15 অক্টোবৰ, অপশ্যন ডি 13 অক্টোবৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 17 অক্টোবৰ। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। প্ৰথম অসমীয়া আত্মজীৱনীখনৰ নাম কি? অপশ্যন এ জীৱন বীণাৰ সুৰ, অপশ্যন বি মোৰ কথা, অপশ্যন চি মোৰ জীৱন যাপন, অপশ্যন ডি মোৰ জীৱন সোঁৱৰণ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মোৰ জীৱন সোঁৱৰণ। মই পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। ধৰিত্ৰী দিৱস কিমান তাৰিখে পালন কৰা হয়? অপশ্যন এ 25 এপ্ৰিল, অপশ্যন বি 22 এপ্ৰিল, অপশ্যন চি 28 এপ্ৰিল, অপশ্যন ডি 17 এপ্ৰিল। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 22 এপ্ৰিল। মই পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। অসম হকী এছ'চিয়েশ্যন কিমান চনত সংগঠিত হৈছিল? অপশ্যন এ 1955 চনত, অপশ্যন বি 1957 চনত, অপশ্যন চি 1945 চনত, অপশ্যন ডি 1975 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1955 চনত। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল নদীখনৰ নাম কি? অপশ্যন এ আমাজন, অপশ্যন বি নীল নদী, অপশ্যন চি য়াংছে নদী, অপশ্যন ডি হালধীয়া নদী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নীল নদী। মই পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। বিশ্বত মুঠ মহাদেশৰ সংখ্যা হ'ল অপশ্যন এ 5খন, অপশ্যন বি 8খন, অপশ্যন চি 7খন, অপশ্যন ডি 9খন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 7খন। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। মহাকাশলৈ যোৱা প্ৰথমজন ব্যক্তি কোন? অপশ্যন এ ইউৰি গাগাৰিন, অপশ্যন বি এলান শেপাৰ্ড, অপশ্যন চি ভাৰ্জিল গিছম, অপশ্যন ডি জাৰ্মান টিটিভ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ইউৰি গাগাৰিন। মই পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। বৰ্তমান অসমৰ মুঠ জিলাৰ সংখ্যা কিমান? অপশ্যন এ 32খন, অপশ্যন বি 33খন, অপশ্যন চি 35খন, অপশ্যন ডি 34খন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 35খন। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। কোন চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ হস্তান্তৰিত কৰা হয়? অপশ্যন এ 1951 চনত, অপশ্যন বি 1953 চনত, অপশ্যন চি 1971 চনত, অপশ্যন ডি 1973 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1973 চনত। ধন্যবাদ।